মোৰ ভাগিন হয় কিবা ৰাতিপুৱাৰ পৰা তাৰমানে কি মনটো ডাউন কৰি আছিল আৰু নিজে নিজে গলত অলপ কাটিও লৈছে তে অলপ আগতে মোৰ ঘৰত দিছিলে তে যাৱাৰ পিছত আহি কিবা নিজে নিজে ইয়াতে বহি আছিল বহি ইয়াত নিজে চুইচাইড হ'ল না তাকে কোন গেল এইটো মানে আমি ধৰবা নোৱাৰিলোঁ আমাৰ এইখিনি সৰ্ব ভুলুকা দবা বুলি কয় দীপজ্যোতি দাস মোৰ ভাগিন হয় এই বৰ্তমান 20 মিনিট হ'ল ঘৰত কাজিয়া একো নাই অলপ মূৰটো অলপ বেয়া আছিল মানে অলপ ব্ৰেইন শ্বট আছিল অলপ মানে বিয়া পাতা নাই বয়স 22 বছৰ একো কৰা নাই এনেই ঘূৰি ফুৰি থাকে ঘৰ সেই উত্তৰপাৰা বুলি কয় আমাৰ ভুলুকা দবা উত্তৰপাৰা আৰক্ষী খবৰ মানে মই 2বাৰে ফোন কৰিলোঁ নিজে নিজে কাটা গৈছে এতিয়া বেলেগে বা কৈছে না কৰা নাই এইটো নাজানো আৰু